তো এইটো ক্লাছটো কেলৈ আনিছোঁ অকণমান দেৰি পিছত গম পাব। তো গাড়ীখনটোতো বহুত চেপত সোমাই থাকি দিছে, এইকণেদি পাৰ হৈ যাব লাগিব। তো ভাতকেইটা খালে অকণমান দিগদাৰ হয় পাওঁতে, বাকী ৰ'ব দেই। আকৌ অলপ বনেটখন খুলিব লাগিব। এইটো চুইচটো আছে ইয়াত বনেটো। গাড়ী ধুনীয়া গোন্ধাই আছে। সেইদিনাখন হেৰি লৈছিলোঁ, এইটো সৰু হৈ গ'লগৈ এতিয়া, হেৰি হৈ ডাঙৰকৈ আছিলে ভিতৰত। ভাল হয় এইটো। আগৰ এইটো আছিলে, এইটো চেপেটা হ'লগৈ, এইটো নাইকিয়া হ'লগৈ। বাকী ভিতৰটোতো ধুনীয়া চফাই হৈ আছে। চফানো কি আৰু, ভৰি দিয়াডোখৰ অকণমান লেতেৰা হ'বই আৰু। জোতা চেণ্ডেল পিন্ধি পিনি উঠোঁ যেতিয়া আৰু পাতি পাৰ হ'ব লাগিব চব। কেনেকৈ পাওঁ চাই লওঁ। আৰু মানে কি বনাইটো হেৰিটো দাঙি পানি এখন হাতেতো নোৱাৰোঁ, দুখন হাত লাগিব। এডাল ইয়াত লগাব লাগিব। আৰু মানে কি এইটো মই বেটেৰীটো মানে খুলি থৈ দিওঁ, প্ৰথম কথা। বেটেৰীটো ইয়াত খুলি থৈ দিওঁ কাৰণে এইটো প্লাছটো সদায় লাগে। এইটো বেটেৰীটো ইয়াত লগাম এতিয়া। আহিছে এটা প্লাগ খুলি থৈ দিওঁ আগত। তেতিয়া মানে কি হয়, বেটেৰীটো ডাউন নহয়। এতিয়া কেতিয়াবা এসপ্তাহ সময়ত উলিওৱা হয় নহয়, কেতিয়াবা আকৌ হেৰি হৈ যায়, সোনকালে উলিয়াওঁ, কেতিয়াবা আকৌ হেৰি অকণমান কেইদিনমানৰ পিছত উলিয়াওঁ। তো কাম থাকিলে উলিয়াওঁ। কাম আছে, প্ৰথমতে বেটেৰীটো লগাব লাগিব। আৰু এতিয়া গাড়ীটো ষ্টাৰ্ট কৰি পিনি উলিয়াওঁ ইয়াৰ পৰা। ৰ'ব, আকৌ এইডোখৰ এনেকৈ পাৰ হ'ব লাগিব। ইফালৰ পৰা এইটো ড্ৰাইভাৰ ছাইডৰ পৰা উঠিব নোৱাৰি, এইটো ছাইডৰ পৰা উঠিব লাগিব। এইটো ছাইডলৈ আহি ইটোলৈ আকৌ বগাই যাব লাগিব। এনেকৈ ভৰিটো দাঙি পানি বহিলোঁ। আমাৰ গেছটো গাড়ীখনৰ একেবাৰে মানে কি ক'ম আৰু, গাড়ীখনৰ হিচাপটো কৰিলে নহয়, এইফালে অকণমান এইফালে অকণমান, মানে একেবাৰে জোখত বনালে। আৰু সেইটো কাৰণে হেৰি কি হ'ল, অকল গাড়ীখনে সোমায়, সেইটো কাৰণে দিগদাৰ হয় মানে। হ'ব যিহেতু গাড়ীখন সোমাব পাৰিছোঁতো। ৰ'ব, মোবাইলটো ইয়াত থৈ লওঁ। ৰখিব নাই? ৰখিলে ৰখিব, নৰখিলে নাই। ষ্টাৰ্ট দি লৈছোঁ। আৰু আপোনালোকে কি কৰিলে দিনটো জনাব। ভিডিঅ'টো মই আপলোড হ'ব। ইয়াত মানে এয়াৰটেলৰ হেৰি নহয়, নেট নাপায়। জিঅ' পায়, জিঅ'টো মোৰ ভাগৰ নিজৰ কাৰণে লাগে। এয়াৰটেলটোত থকা হেৰিটো মানে নেটটো মই ভিডিঅ' চিডিঅ'বোৰ আপলোড দিওঁ, সেইটো কাৰণে মানে এয়াৰটেলতহে হেৰি কৰি আছোঁ এতিয়ালৈকে। এতিয়া মই যেতিয়া যাম তেতিয়াতো পূৰা ভিডিঅ'টো আপলোড হৈ যাব চাগে। 1.5 GB মান হ'ব ভিডিঅ'টো। আৰু এইটো ভিডিঅ'ৰ পৰা কিমান GB হয় ঠিক নাই, বহুত MB লাগে বে। মানে ইনকমটোতো হোৱা নাই বে, কিন্তু ইটা অঁতাবলৈ থাকিলে ৰবি। ভিডিঅ' বনোৱাৰ কাৰণে ইটাকে অঁতাব থাকিলে।
চকাত মানে ইটাটো লাগি থাকে তো সেইটো কাৰণে গাড়ীখন আগপিছ নহয় যাতে কৃষ্ণ কৃষ্ণ ভৰি লাগি গ'লো কৃষ্ণ এই চকাত ইটাটো লাগি থাকে কাৰণ নিউট্ৰেলত থওঁ গিয়াৰত গাড়ীখন নথওঁ মানে বুজিছে নহয় এতিয়া উলিয়াওঁ গাড়ীখন বহুত লেকচাৰ মাৰিলোঁ মায়ে ক'ব বুলি গাড়ীখন উলিয়াওঁতে ইমান দেৰি লগালে আমাৰতো কেমেৰামেন এক্সট্ৰাকৈ নাথাকে বাৰু এতিয়া চাগে গ্লাছকেইখন খুলিব পাৰিম ডাঙৰ গ্লাছকেইখন ভাবিছোঁ তেতিয়াই দেখিম গাড়ী মজা হৈ আছে অকণমান ধূলি লাগি থাকিব পাৰে কিন্তু গাড়ী মজা হৈ আছে ইঞ্জিনৰ কথা কৈছোঁ মানে মই বুজিছে বেমাৰ হৈ মানে গাড়ী বেমাৰ নাই কাপোৰ কেইখনমান আছে এতিয়া গাড়ীখন লাগিলে লেতেৰাই হ'ব সেইটো কাৰণে এইডোখৰতে থৈ দিম হ'ব দেই কাপোৰকেইটা চাইড কৰি দিছোঁ কাৰণটো কিমান হেৰি সেইফালে কি কৰিলে মাটি পেলাই দিলে ডাম্পাৰে মাটি পেলালে ৰাস্তাটো ইপাৰে নামঘৰৰ কাৰণে পেলাইছে চাগে তো গাড়ীবোৰতো আমাৰ এইডোখৰতে ঘূৰাই ফুৰাই লগাই নিদিবি খালি দেই বাকীটো